নমস্কাৰ। এইবাৰ ইণ্টাৰনেশ্যনেল য়োগা ডে'ৰ বাবে আত্মসহায়ক গোটৰ সদস্যসকলে কেনেদৰে ৰেজিষ্টাৰ কৰিব, এই ভিডিঅ'টোত সবিশেষ দেখুওৱা হৈছে। আপোনালোকে প্ৰথমতে সকলোৱে নিজৰ মোবাইলত গৈ নিজৰ গুগল ব্ৰাউজাৰটো অ'পেন কৰিব আৰু এই গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ লগে লগে আপোনালোকে তাত টাইপ কৰিব লাগিব yoga.asrlms.org। তাৰপিছত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখিব। ইয়াতে ডিটেইলছবোৰ চাব পাৰিব আৰু আপোনালোকে ইয়াতে একদম ওপৰত দেখিব ৰেজিষ্টাৰ নাও। এই ৰেজিষ্টাৰ নাওটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এই ডিটেইলছখিনি ভৰাব লাগিব। ডিষ্ট্ৰিক্ট মই এটা চিলেক্ট কৰি দেখাই দিছোঁ, মৰিগাঁও ডিষ্ট্ৰিক্ট। তাৰপিছত ব্লক চিলেক্ট কৰিব, লাহৰীঘাট ব্লক চিলেক্ট কৰিছোঁ। জিপিটো চিলেক্ট কৰিব, মই মৰাগুৰি চিলেক্ট কৰিছোঁ। তাৰপিছত গাঁওখন আহিব। গাঁওখন অহাৰ পিছত এই গাঁৱত যিমানকেইটা গোট আছে লোকচৰ মতে, সেই গোটবোৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু তাৰ লগে লগে আপোনালোকে চিলেক্ট কৰাৰ লগে লগে দেখিব মেম্বাৰসকল। আৰু এই মেম্বাৰসকলৰ যি কাষত ৰেজিষ্টাৰ নাও বুলি থাকে, এই ৰেজিষ্টাৰ নাওটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। তো ইয়াতে দেখিবলৈ পাইছে এনেদৰে ডিটেইলছ আহি যাব। মই এটা গোটৰ এগৰাকী মেম্বাৰ চিলেক্ট কৰি ল'ম। ইয়াতে মই এটা চিলেক্ট কৰিছোঁ। ইয়াতে ৰেজিষ্টাৰ নাও কৰাৰ পিছত আপোনালোকে এনেকৈ দেখিব আৰু অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আকৌ ডিটেইলছবোৰ দেখিবলৈ পাব। ইয়াতে ফোন নাম্বাৰ থাকিব আৰু ফোন নাম্বাৰটো আপোনালোকে দিব পাৰে, নতুন ফোন নাম্বাৰ। অলৰেডি আগতে যদি লোকচত আছে সেইটো থাকিবই। তাৰপিছত আপোনালোকে এখন চেল্ফি আপলোড কৰিব। চেল্ফিখন দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম ৰেজিষ্ট্ৰেশ্যনটো ক্লিক কৰি দিব লাগিব। থেংক ইউ।